নমস্কাৰ বন্ধুসকল, এই আপোনালোকে দেখিছে সোণোৱাল গাঁৱৰ বৰদিহিঙীয়া গাঁৱৰ নামঘৰত এভাগ ভাওনা আজি আমি চাবলৈ আহিছোঁ। এয়া সোণোৱাল গাঁও বৰদিহিঙীয়া নামঘৰ, আজি ভাওনা আছে, তাৰ বাবে এয়া নাট আনি আছে। এয়া সকলো ৰাইজে মিলি আমি নাটভাগ নামঘৰলৈ আনি আছোঁ। আজি সুন্দৰ পৰিৱেশ, ইয়ালৈ আহিছোঁ। এয়া ভকতক চাহ খাবৰ বাবে দিছে। আপোনালোকক নাটভাগৰ নামটো কোৱাই হয়নে? নাটভাগৰ নাম হৈছে নৃসিংহ মুৰাৰী। প্ৰভু বিষ্ণুৰ কিছু লীলা ইয়াতে দেখুওৱা হ'ব। অংকুৰ অজয় তামুলী ঘৰৰ ওচৰৰে দাদা এজন, তেওঁ এয়া নাটভাগ দিছে, চাই থাকক। এইজনী আমাৰ পেহী, এইজনী মোৰ ভণ্টি, পেহী ছোৱালী। এয়া আহিছোঁ নামঘৰত, ভকতে এয়া খাই আছে। এয়া এজনী ভণ্টি, এয়া খোৱা বোৱা চলি আছে, আমিও খাবলৈ পাম পিছত, চাই থাকিব। এয়া প্ৰসাদ ধুই আছে আই তিনিগৰাকীয়ে। এয়া সুন্দৰ এক ডাঙৰ পুখুৰী, এয়া নামঘৰৰ চৌপাশ। এয়া যোনে ভাওনা দিছে সেয়া এগৰাকী, সেয়া এগৰাকীয়ে কৈছোঁ, আৰুনো কি ক'ম। এয়া নামঘৰৰ ভিতৰ ভাগ। ৰাতি ভাওনাৰ সময় পালেহি, আপোনালোকে মোৰ লগতে ভাওনা চাব। অলপ কিছু উচ্চাৰণ সময় দেখাইছোঁ। ভাওনাৰ এই দৃশ্যাংশ চাব, আৰু ইয়াৰ পাছতে মই আপোনালোকৰ পৰা এতিয়া বিদায় লাগিছোঁ। ভাওনাৰ দৃশ্যাংশ চাই আপোনালোকেও আপোনালোকৰ নিজৰ কামত লাগিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ ভাল পাব আৰু আগলৈ এইদৰে ভিডিঅ' চাই থাকিব।
Kunja